আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। কঁঠালৰ গুটিৰে শ'ল মাছৰ আঞ্জা। আপোনালোকেও এদিন খাই চাবচোন, যিহেতু এইটো অসমীয়া খাদ্য হয়। কঁঠালৰ গুটিটো যিহেতু আমি খাওঁ দালিত দি, পুৰি, নানান ধৰণে খাওঁ। এনেকৈও এদিন বনাই খাই চাবচোন, খাবলৈ বহুত সোৱাদ হয়। মছলা পাতি তেনেকৈ নিদিওঁ, চিম্পুলকৈ বনাওঁ। যিসকলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো আগুৱাই নিয়াত সহায় কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকেও এদিন বনাই খাব। বলক তেতিয়াহ'লে মই কেনেকৈ বনাওঁ চাওঁ, দেখাওঁ। এয়া কঁঠালৰ গুটিৰ বগা বাকলিটো চেলুৱাই থৈছোঁ। এইটো মই 2 ঘণ্টা মানে যিমানখিনি এতিয়া টাইম আছে পানীত তিয়াই থৈ দিম এনেকৈ। তাৰপিছত এইটো ক'লা এইটো উঠাই দিম। এইটো পানীত তিয়াই থ'লে উঠাব ভাল হয়, সোনকালে গুচি যায়, সেইটো কাৰণে এনেকৈ থৈ দিছোঁ। এয়া কঁঠালৰ গুটিৰ বাকলিবিলাক চেলাই ল'লোঁ এনেকৈ। এটা আলু দিম, এইটো এতিয়া বইল হ'ব দিম। 3-4টা চিটি মাৰি দিম। এয়া বইল হ'ব দিছোঁ, 3-4টা চিটি মাৰিম। কঁঠালৰ গুটিটো বইল কৰি লৈছোঁ। এয়া কঁঠালৰ গুটিৰে মাছ বনাবৰ কাৰণে লৈছোঁ পিঁয়াজ, আদা নহৰু থেতেলিয়াই আৰু এটা বিলাহী। বেছি বস্তু নিদিওঁ। আৰু এয়া শ'ল মাছ ভাজি লৈছোঁ। এতিয়া চাই থাকক মই কেনেকৈ বনাওঁ। মাছ ভাজি যিখিনি তেল ৰৈছে তাতেই হেৰি কৰিম। তেজপাত দিছোঁ এটা, অকণমান পাঁচফোৰণ, এয়া পিঁয়াজো দি দিছোঁ। ইয়াত এতিয়া নহৰুখিনি দি দিম। কঁঠালৰ গুটিৰে মাছ বনাই খাবতো খাবলৈ বহুতেই সোৱাদ হয়। ইয়াত এতিয়া হালধি দি দিম। যে বিলাহীখিনি দি দিম মই। এইখিনি ভাজা হৈ গ'ল। এতিয়া ইয়াত কঁঠালৰ গুটি এইখিনি দি দিম। ইয়াত আদাখিনি দি দিলোঁ। সোৱাদ অনুযায়ী নিমখ দিলোঁ। এতিয়া ইয়াত গৰম পানী দি দিম। ইয়াত অকণমান জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়ি দিম। এয়া ধনিয়া গুড়ি আৰু অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিম। বেছি নিদিওঁ, একেবাৰে অলপকৈ দিছোঁ। এতিয়া গৰম পানী দি দিম। এতিয়া মই মাছখিনি দি দিলোঁ ইয়াত। কঁঠালৰ গুটিৰে মাছৰ আঞ্জা খাই চাবচোন, খাবলৈ বহুতেই সোৱাদ হয়। যিসকলে আলু নাখায়, মই আলু এটা দিছোঁ। আমাৰ মাৰো ডায়েবেটিছ আছে, আলু নাখাওঁ কাৰণে, মায়ে নাখায় কাৰণে। কিন্তু আলু নিদিয়াকৈও খাব পাৰি, কঁঠালটো ভালকৈ পিটিকি দিলে। এদিন খাই চাব সকলোৱে বনাই এইটো ৰেচিপি, খাবলৈ বহুতেই সোৱাদ হয়।
ধনিয়া পাত দি নমাই থৈ দিম। এয়া মান ধনিয়া দি দিছোঁ। গেছটো অফ কৰি দিওঁ। এয়া চাওকচোন, খাবলৈ বহুত সোৱাদ হয় কঁঠালৰ গুটিৰ আঞ্জা। মই শ'ল মাছেৰে বনাইছোঁ। আপোনালোকেও এদিন বনাই খাব এই ৰেচিপিটো। এয়া চাওকচোন, খাবলৈ বহুত ভাল লাগে, যিহেতু আমাৰ অসমীয়া থলুৱা খাদ্য এইটো। কঁঠালৰ গুটিৰে শ'ল মাছৰ আঞ্জা। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ।